Hello guys, welcome back to my another video. तो আজি আমি আহিলো তো মানে লখিমপুৰ মানে বহুত দূৰ ঘৰৰ পৰা প্ৰায় 250 কিলোমিটাৰ মান দূৰত আপোনালোকৰ কাৰণে এটা ভিডিও আগবাবলৈ আহিছো তাৰ পিছত মানে ইয়াত পালোহি মানে অহা কাৰণটো ভাইটিটা এডমিশন আছিল ইয়াত পলিটেকনিক লখিমপুৰ পলিটেকনিকত পাইছে তো তাত মানে এডমিশন আজি আছে মানে এডমিশন দিবলৈ আহিলো তো ভাবিলো ভিডিও এটা বনাই যাওঁ কেনেকুৱা কি সুবিধা পায় হোষ্টেলৰ ৰুমৰ কেনেকুৱা ফেচিলিটি তো ভিডিওটো দেখাই যাম আপোনালোকে চাই যাব তো মানে গাইজ কথা এটা ক'বলৈ থাকিল আপোনালোকে ভাবিছে চাগে লখিমপুৰ কোনখন লখিমপুৰ তো আমি আহিছোঁ নৰ্থ লখিমপুৰ এখন নৰ্থ লখিমপুৰ হয় নৰ্থ লখিমপুৰ এখন এড্ৰেছটো হৈছে বিহপুৰিয়াত আছে আপোনালোকৰ এই যোনখন পলিটেকনিক আছে ন লখিমপুৰ পলিটেকনিক বিহপুৰিয়া তো ইয়াতে আছে আপোনালোকে ভাবিব পাৰে লখিমপুৰ মানে গুৱাহাটীৰ ওচৰত যোনখন লখিমপুৰ আছে ন সেইখন নহয় আচলতে এখন হৈছে নৰ্থ লখিমপুৰ ধেমাজি ফালে আছে ধেমাজি পাৰ হৈ পিনে আপোনালোকে পায় এখন বিহপুৰিয়া বুলি কয় জেগাটোতে আছে তাৰমানে তো ব্লগ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো গাইছ উপলে উঠি চিন্তা চাওক ওপৰ ৰুমকেইটা দেখাওঁ চবতে মানে ৰুমখিনি একে আৰু টয়লেট মানে ৰেগুলাৰ টয়লেট আৰু এইটো হ'ল ফাৰ্ষ্ট ফ্ল'ৰ ছেকেণ্ড ফ্ল'ৰলৈ উঠি গৈছোঁ আহি পিনে তো একেবাৰে হেৰিত পালোগৈ ইয়াৰ ওপৰত নাই আৰু গাইছ ওপৰৰ পৰা দেখা দিছোঁ গাইজ ভিডিঅ'টো আছিলে মানে দেখালোঁ আৰু আপোনালোকৰ অকণ কেনেকৈ ৰুমবোৰ তাৰপিছত বিৰাট ধুনীয়া আৰু পলিটেকনিকখন আপোনালোকৰ যদি কোনোবা ইয়াত পঢ়িছে তো মানে এডমিশ্যন লৈছে বা চিটটো পাইছে ন পলিটেকনিকত তেতিয়া ইয়াত মানে ভালেই আৰু কলেজখন বিৰাট মজা আৰু আপোনালোকে আহিব আৰু পঢ়িব আৰু ভালকৈ তো ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে মোৰ চেনেলত যদি নতুনকৈ কোনোবা আহিছে তো প্লিজ ছাবস্ক্ৰাইব এটা কৰি থৈ যাব আৰু